মই বনাম জলকীয়া আচাৰ, তাৰ কাৰণে এইখিনি জলকীয়া মই পানীত ধুই লৈছোঁ। তাৰপাছত মই এইখিনি ঠাৰি থকাকৈ ধুই লৈছোঁ। তাৰপিছত এয়া ৰ'দত দিম। তাৰপিছত আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে, তেতিয়া গম পাব। এইখিনি মই শুকাবলৈ ৰ'দত 3-4 ঘণ্টামানৰ কাৰণে দি থ'ম। এইখিনি এতিয়া জলকীয়াখিনি মই ৰ'দত দিম। ৰ'দটো যদি বেছি চোকা হয় তেনে 3-4 ঘণ্টামানতে হৈ যাব। ইয়াত ৰ'দটো বহুত বেছি চোকা, সেইটো কাৰণে 3-4 ঘণ্টামানতে শুকাব লাগে। এইখিনি যেতিয়া ভালকৈ শুকাই যাব তেতিয়া ভাল হ'ব আৰু। মই ৰ'দৰ পৰা আনিলোঁ। ৰ'দৰ পৰা অনাৰ পিছত এয়া দেখিছে অলপমান লেৰেনা নিচিনা হৈছে। এতিয়া মই নিজৰ মানে জোখ অনুযায়ী কাটি ল'ম। আপোনালোকে নিজৰ জোখ অনুযায়ী সৰু সৰু টুকুৰা টুকুৰকৈ কাটি ল'ব। এনেকৈ গোটেইখিনি কাটি ল'ম। মছলাৰ ভিতৰত মই এইকেইবিধ মছলাই ব্যৱহাৰ কৰিম। এয়া হৈছে ধনিয়া গুটি আৰু এয়া 4 ফুটা মই নহৰু লৈছোঁ আৰু এয়া ক'লা সৰিয়হ লৈছোঁ। আপোনালোকে বগা সৰিয়হও ল'ব পাৰে, একো নাই। তাৰপিছত এয়া হৈছে জিৰা। এইখিনি মই গোটেইখিনি এতিয়া ভাজি ল'ম। এয়া তেলখিনি গৰম হ'ল, মই এতিয়া গেছটো অফ কৰি দিম। এতিয়া ঠাণ্ডা হোৱাৰ পাছত মই এই জলকীয়া দিম। এই তেলখিনি অলপমান ঠাণ্ডা হোৱাৰ লগে লগে মই জলকীয়া গোটেইখিনি দি দিছোঁ। চাওক, জলকীয়াখিনি দিয়াৰ লগে লগে আপুনি এতিয়া জলকীয়াখিনি দিয়াৰ লগে লগে অলপমান লৰাই দিয়ক। ধুনীয়াকৈ এনেকৈ লৰাই দিব। অলপমান হালধি দিব, অলপমান হালধি দিম। তাৰপিছত এতিয়া আপোনালোকে নিজৰ জোখ অনুযায়ী নিমখটো দিব। এনেও কেঁচা জলকীয়াত নিমখটো অলপমান বেছিকৈ লাগে, সেইটো কাৰণে নিজৰ জোখ অনুযায়ী দি ল'ব। এতিয়া মই মছলা দিম। অথনি কৰি লোৱা মছলাখিনি ইয়াত 2 চামুচ মই মছলা দিম। এয়া দেখিছে। তাৰপিছত এতিয়া ধুনীয়াকৈ মিক্স কৰিব। এয়া আৰু বেছি কাম নাই। এয়া দেখিছে, ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ব। গোটেইখিনি ভালদৰে মিক্স কৰা হৈ গৈছে। লাষ্টত আপুনি এটা কাম কৰক, ধুনীয়াকৈ আপোনাৰ ওচৰত যদি যিকোনো নেমু হ'ব পাৰে, আপুনি নেমু অকণ ধুনীয়াকৈ চেপি দিয়ক। মই ওচৰতে গোল নেমু আছে কাৰণে মই গোল নেমু চেপি দিছোঁ, এফাল দিছোঁ। এতিয়া গোল নেমুটো চপাৰ পিছত ধুনীয়াকৈ আপুনি আকৌ এবাৰ মিক্স কৰি দিয়ক। আমাৰ এয়া কেঁচা আৰু পকা জলকীয়া ৰেডি। এতিয়া এনেকুৱা এটা মোৰ ওচৰত সৰু এটা চিচাৰৰ বৈয়াম আছিলে। মই এইটোতে আগতে বনাইছিলোঁ জলকীয়া আচাৰ, সেইটো ধুই মেলি এতিয়া এইটোকে ব্যৱহাৰ কৰিম। তাৰপিছত এতিয়া এইটোত ধুনীয়াকৈ মই ভৰাই দিম। চাই থাকক, ধুনীয়াকৈ বটলটো খালি শুকান কৰি ল'ব দেই, অলপো যাতে পানী থাকিব নালাগে। যিকোনো আচাৰতে পানী থাকিলে আচাৰটো সোনকালে বেয়া হৈ যায়। দেখিছে, এয়া ধুনীয়াকৈ এতিয়া ভৰাই দিম। চ' গাইজ, মোৰ এয়া আজি কেঁচা জলকীয়া ৰেডি। দেখিছেনে কিমান যে লোভনীয় লাগিছে। এয়া আজি মোৰ কেঁচা জলকীয়া আৰু পকা জলকীয়াৰ সংমিশ্ৰণ আচাৰ ৰেডি হৈ গ'ল। দেখিছেনে? যদি ভাল লাগিলে ভিডিঅ'টো চাই তেনে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে